নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি তিতাবৰ পৰা যোৰহাটলৈ গৈ আছোঁ। কিয় জানেনে? তিতাবৰত এখন আমি ছ'চাইটি খুলি থৈছোঁ। সেই ছ'চাইটিখনৰ অডিট কৰিবলৈ আমি গৈ আছোঁ। এয়া তিতাবৰ পৰা ৰাওনা হৈছোঁ। এই দেখিছেনে, আমি যোৰহাট পালোঁগৈ। এতিয়া আমি গৈ আছোঁ এপেক্স বেংকলৈ। চাই থাকিব দেই ভিডিঅ'টো। এয়া এপেক্স বেংক পালোঁগৈ আমি। মোৰ লগত আছে জয়শ্ৰী। জয়শ্ৰীয়ে বেগটো লৈ আগত গৈ আছে। এয়া ময়ো পিছে পিছে। এয়া মই কাউণ্টাৰলৈ গৈ আছোঁ, কাৰণ পাছবুকখন বহুত দিন আপ টু ডেট কৰা নাই, সেইকাৰণে পইচা অলপ ডিপ'জিট কৰিলোঁ। এয়া মই লাইন ধৰি আছোঁ। বন্ধুসকল চাওকচোন বাৰু, এপেক্স বেংকৰ ভিতৰুৱাখন বহুত পৰিপাটি, বহুত সুন্দৰ। দেখিছেনে? ইয়াৰ কাম কাজবোৰ বহুত ধুনীয়া। এয়া আমি এপেক্স বেংকৰ পৰা আহি জেৰক্স কৰিলোঁ, কাৰণ আপ টু ডেট পেজটো আমি অডিট কৰোঁতে দিব লাগিব, লগতে প্ৰচিডিংখন। ইয়াত যোৰহাটতে কৰি ল'লোঁ। কৰি আহি আমি এয়া ৰাওনা হৈছোঁ আমাৰ ছ'চাইটিখনৰ য'ত অডিট হ'ব সেই অফিচটোলৈ। চাই থাকিব দেই সকলোৱে। এইটোৱে অফিচ, চাওকচোন। এয়া দেখিছেনে? আমি ভিতৰলৈ গৈ আছোঁ। বন্ধুসকল, আপোনালোকক এইটো কাৰণে মই দেখুৱাইছোঁ, কাৰণ আপোনালোকৰ যদি ছ'চাইটি আছে, আপোনালোকে এই যোৰহাটতে আহি অডিট কৰিব পাৰে। আহি আমি এয়া ৰেষ্টুৰেণ্ট এখনত সোমালোঁ। বহুত ভোক লাগি গ'ল, ৰাতিপুৱাই অহা হ'ল যে। জয়শ্ৰী বহি আছে। চাওমিনৰ অৰ্ডাৰ দিলোঁ, এয়া আহি গ'ল। চাওমিন খাই লৈ দেই। আমি এয়া যোৰহাটৰ পৰা তিতাবৰলৈ আহি আছোঁ। এয়া দেখিছেনে, গাড়ীখন ৰ'ব লগা হ'ল। এয়া শতাব্দীখন আহি আছে। বহুত গৰম। এই যোৰহাটৰ পৰা আহি আমি এয়া তিতাবৰ পালোঁহি। ঘৰলৈ এয়া মাজা লৈ লৈছোঁ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, ধন্যবাদ।